আপুনি যিমানেই টকা নঘটক, আপুনি যিমানেই ডাঙৰ কাম নকৰক, আপুনি যিমানেই ধনী মানুহ নহওক কিয়, আপুনি যিমানেই মানে ধৰক উচ্চ পদস্থ বিষয়াই নহওক, যোনেই নহওক, এইটো কাম নকৰিলে কিন্তু চব মিছা। মানুহ হিচাপে আমি এইটো কাম কৰিব লাগে, নহ'লে সকলো শেষ, সকলো মিছা। গতিকে কামটোনো কি? গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ আহক, আৰু ভিডিঅ'টো পাৰিলে শেষলৈকে চাব আৰু পাৰিলে শ্বেয়াৰ কৰিব, কাৰণ এইটো এটা মই গুৰুত্বপূৰ্ণ ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। এতিয়া উন্নয়নৰ নামত 4 লেন বনাইছে, ডাঙৰ ডাঙৰ হস্পিটেল বনাইছে, বিল্ডিং বনাইছে, ঠিকেই কৰিছে, মানে কামখিনি ভাল হৈছে, উন্নয়ন হৈছে। কিন্তু উন্নয়নৰ নামত যে এই যে পাহাৰ কাটিছে, গছ কাটিছে, প্ৰকৃতিৰ যিটো ধ্বংসলীলা সৃষ্টি হৈছে, সেইটো ৰোধিব নোৱাৰিনে? কাৰণ প্ৰকৃতি নাথাকিলে সকলো মিছা। আমি প্ৰত্যেকজন মানুহেই, যোনেই নহওক, XYZ যোনেই নহওক, আমি প্ৰত্যেকজন মানুহেই প্ৰকৃতিৰ লগত জড়িত হৈ থাকিব লাগিব। আমি প্ৰকৃতিক ফাৰ্ষ্ট প্ৰায়ৰিটি আমি দিব লাগিব, প্ৰকৃতিক আমি প্ৰথম গুৰুত্ব দিব লাগিব, বাকীবোৰ পিছত। কিন্তু আমি প্ৰথম গুৰুত্ব কি ভাবোঁ? এটা লাক্সাৰী লাইফ, টকা কেনেকৈ ঘটোঁ, সেইটো আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি। দামী গাড়ী এখন কিনো, ডাঙৰ ঘৰ এটা বনাওঁ, এটা লাক্সাৰী লাইফ ষ্টাইল কৰোঁ। বোপাই যেতিয়া প্ৰকৃতিয়ে নাথাকিব তেতিয়া এইবিলাক লৈ কৰিবি কি? আমি পইচা খাব লাগিব, আমি অক্সিজেন নাপাই আমি মৰি থাকিম। গতিকে আমি প্ৰকৃতিক গুৰুত্ব দিব লাগিব, আমি প্ৰকৃতিক জীয়াই ৰাখিব লাগিব, য'তেই নহওক, যেনেকৈ নহওক। এতিয়া মই ধৰক গাঁৱত আছোঁ, মই আগতে বাহিৰত আছিলোঁ, কিন্তু এতিয়া মই গাঁৱত আছোঁ। মই গাঁৱৰ ঘৰখনৰ পিছফালটো আপুনি চাওক, মই ৰহদৈ গছৰ পিছফালে আছোঁ। এইজোপা শিলিখা গছ আছে, এইপিনে আপোনাৰ জলফাই গছ আছে, সেয়া আপোনাৰ কাচকল লাগি আছে। এইটো কিবা এটা তিতা বুলি কয়, এইটো ফুল তিতা বুলি কয়, আপোনালোকে মই দেখাইছোঁ চাগে। এইটো তিতা, এইটো আলুৰ লগত পিটিকা কৰি খায়, বহুত তিতা কিন্তু। তাৰপিছত আম গছ আছে, বিভিন্ন ধৰণৰ আম আছে, জালুক আছে, ঔটেঙা আছে, 12মহীয়া ঔটেঙা লাগিয়ে থাকে। ধৰক এই যে গ্ৰীনেৰী, এই যে নেচাৰে আমাক জীয়াই ৰাখে। ইয়াৰ পৰা যিটো অক্সিজেন প্ৰডিউচ হয়, ইয়াৰ পৰা যিটো বাটৰ মানে যিটো আমাৰ পৰিৱেশ যিটো শুদ্ধ হৈ থাকে, আমাৰ স্বাস্থ্যৰ বাবে বহুত দৰকাৰী। আমি যিমানেই টকা নঘটো কিয়, আমি যিমানেই যি নকৰোঁ কিয়, আমি যদি প্ৰকৃতিৰ লগত জড়িত হৈ নাথাকোঁ, আমি যদি প্ৰকৃতিক মৰম নিদিওঁ, তেন্তে প্ৰকৃতিও আমাক মৰম দিয়া বন্ধ কৰিব, আৰু আমি শেষ, আমি বৰবাদ। কাৰণ আমাক দামী গাড়ীখনে আমাক অক্সিজেন নিদিয়ে, ডাঙৰ ঘৰটোৱে আমাক অক্সিজেন নিদিয়ে, এগাল টকাই আমাক অক্সিজেন নিদিয়ে। সেইখিনিয়ে খালি আমাৰ মনক তৃপ্তি দিয়ে। গতিকে সকলোৱে প্ৰকৃতিক গুৰুত্ব দিয়ক। যেনেকৈ পাৰে আপুনি যদি ফ্লেটত থাকে, তেতিয়া ফ্লেটৰ গোটেই ফ্লেটটো আপুনি গ্ৰীনেৰী কৰি ৰাখক। আপুনি নাৰ্চাৰীত যাওক, কওক যে হাইষ্ট অক্সিজেন প্ৰডিউচ কৰা মোক মানে প্লেণ্ট লাগে, মই ঘৰত লগাম। আপোনাৰ পৰিৱেশ অনুযায়ী আপুনি যেনেকৈ নহওক, মানে যেনেকৈ পাৰে প্ৰকৃতিৰ ওপৰত গুৰুত্ব দিয়ক, গছ গছনিৰ লগত লাগক, ফুলনিৰ লগত লাগক, আৰু সকলোৱে ভালে থাকক, নহ'লে সকলো মিছা। এতিয়া মই ইয়াত নতুনকৈ গছ ৰুইছোঁ, নতুনকৈ প্ৰায় 14জোপা গছ ৰুইছোঁ, আৰু ইয়াত মই ভৱিষ্যতে এতিয়া আৰু হেৰি লগাম, তামোল লগাম, জালুক লগাম। গতিকে যোনে য'ত যেনেকৈ পাৰে মানে প্ৰকৃতিৰ লগত থাকক। ঘৰৰ ভিতৰতো মানে ফুলনি আনক, টাবতে কৰক, যেনেকৈ কৰক, নিজৰ যিমান জেগা আছে তাতে আপুনি প্ৰকৃতিৰ লগত মানে এটা সম্পৰ্ক স্থাপন কৰক। কাৰণ প্ৰকৃতিক আমি মৰম দিব লাগিব, তেতিয়াহে আমাক প্ৰকৃতিয়ে মৰম দিব। গতিকে সকলোৱে এই কথাটো গুৰুত্ব দিয়ক, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। কাৰণ প্ৰকৃতি লাগে, অকল এটা জেগাত গছ গছনি থাকিলেই নহ'ব। আৰু মানে ধৰক পাহাৰত আছে, চহৰত নাই, সেইটো নহয়। আমাক চহৰতো গছ গছনি লাগিব, গাঁৱতো লাগিব, চবতে। এতিয়া ৰাস্তা যেতিয়া বনাই আছে, ৰাস্তাৰ কাষে কাষে যদি চৰকাৰে গছ গছনি ৰোৱাৰ ব্যৱস্থা কৰে, যেনেকৈ ছয়গাঁৱৰ পৰা গোৱালপাৰা যোৱা যিটো ৰাস্তা আছে, বা আপোনাৰ এনেকৈ অসমৰ বিভিন্ন জেগাত যিকেইটা কিছুমান ৰাস্তা আছে, এই আপোনাৰ মোনাবাৰী চাহ বাগিচাৰ ওচৰত আছে, বেদেতিৰ ওচৰত আছে, দুইপিনে গছ, মাজেদি ৰাস্তা, চাই ভাল লাগে, পৰিৱেশো ভাল লাগে, আৰু আমি অক্সিজেন পাম, আৰু আমি জীয়াই থাকিম। গতিকে গছ গছনি ৰুৱক যিমান পাৰে। মানে ধৰক চব পিনে তহিলঙে হৈ আছে, কোনো ৰোৱাৰ প্ৰতি গুৰুত্ব নাই, চবৰে এটাই ধান্দা, টকা ঘটিব লাগে। টকাই নোখোৱাই, মই আকৌ কৈছোঁ, গছ গছনিৰ ওপৰত গুৰুত্ব দিয়ক। য'তে পাৰে যেনেকৈ পাৰে গছ ৰুৱক, প্ৰকৃতিৰ লগত এটা সম্পৰ্ক স্থাপন কৰক, আৰু সকলোৱে ভালে থাকক। জয় আই অসম।